হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল, আমি এতিয়া আহি আছোঁ নামচাই, অৰুণাচলৰ সীমাতে আছে নামচাই। আমাৰ শ্ৰীমন্ত শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ পৰা আহিছোঁ। ল'ৰা ছোৱালী আহিছে, ছাৰ বাইদেউ আহিছে, বহুত ফূৰ্তি কৰিম। খুঁজিতে পড়িলে আমি নামচাই গৈ আছোঁ, পামগৈ আৰু সন্ধিয়া সময়ৰ পাছত। আমি আহি আছোঁ এতিয়া নামচাই, পামগৈ সন্ধিয়া সময়ৰ পাছতে। চাই থাকিব ভিডিঅ'টো, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আমি অৰুণাচল গেটত পালোহি আৰু এতিয়া পাছ বনাব লৈছোঁ। পাছ বনাই লৈ যাম আৰু লাহে। আহি আমি এতিয়া গল্ডেন পকৰা পাইছোঁহি আৰু ভিতৰলৈ সোমাই যাম আৰু লাহেকৈ দেখাই আছোঁ ৰ'ব আপোনালোকক। এই আমাৰ হেমেন আহিছে আৰু বহুত আহিছে এইবোৰ। আহি আছোঁ সোমাই, কি আছে ভিতৰলৈ গ'লে গম পাম।
এয়া বুদ্ধদেৱৰ মূৰ্তি। এয়াই গ'লেন মূৰ্তিজন, এইটোৱে মন্দিৰজন। এতিয়া আহি আমি ইয়াত পালোহি। এতিয়া ভিতৰলৈ সোমাই যাম লাহেকৈ। ভিতৰত কি কি আছে চাম, আপোনালোককো দেখাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। সকলো চাই মেলি শেষ হোৱাৰ পিছত এতিয়া আমি অৱশেষত ভাত খাবলৈ লৈছোঁ। বনাই মেলি হৈ গ'ল, এতিয়া সকলোৱে খাবলৈ লৈছোঁ। আহকচোন, এতিয়া আমি ওচৰৰে এঘৰতে খাবলৈ ল'লোঁ, ইভাগে ক'তো সুবিধা নোহোৱাৰ কাৰণে। ইয়াতে খাবলৈ লৈছে মানুহ ঘৰতে। পানী